Hello student, যোৱাকালি কাৰ্যকলাপ 1.7 1.8 তোমালোকক বুজাই দিছিলো অকমান আজি এটোৰ ওপৰতে কথা পাতিম তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম সমীকৰণটো ইয়াতে পেজ নম্বৰ কাৰ্যকলাপটো আছিল 1.7 ৰ ইয়াতে বিদ্যুৎ পানীৰ মাজত বিদ্যুৎ প্ৰবাহ চালিত কৰিলে 6 ভোল্টৰ বেটাৰী এটা সংযোগ কৰি বিদ্যুৎ প্ৰবাহ চালিত কৰিলে ইয়াতে হাইড্ৰজেনৰ দুটা অণু আৰু অক্সিজেনৰ এটা অণু ইয়াতে পৰমাণুৰ সংখ্যা দুটা আছে আৰু ইয়াতে পৰমাণুৰ সংখ্যা যদি ধৰা ইয়াতে 4 হ'ব আৰু অণু হল তোমাৰ দুটা সিলভাৰ ক্লোৰাইডৰ ৰং কি তাৰ পিছতটো আছে সিলভাৰ ক্লোৰাইডৰ কথাটো কৈছে সিলভাৰ ক্লোৰাইডৰ ৰং কি উত্তৰটো আছিল বগা সিলভাৰ ক্লোৰাইডক যদি আমি সূৰ্যৰ পোহৰত ৰাখি দিও তেনেহলে কি বিযোজন হ'ব সিলভাৰ আৰু ক্লোৰিন উৎপন্ন হ'ব সূৰ্যৰ পোহৰত সিলভাৰ ক্লোৰাইডৰ ৰংটো কি ধৰণৰ আছিল মটিয়া ৰঙৰ আছিল ব্ল্যাক 1 নম্বৰ কে কোশ্চেন আহে আকৌ পেজ নম্বৰ 10 সিলভাৰ ব্ৰোমাইডত যদি সূৰ্যৰ পোহৰত থৈ দিও একে ধৰণৰ আচৰণ কৰিব যেনেকৈ এটো বিয়োজিত হৈছে এটোও বিয়োজন হ'ব তাপগ্ৰাহী বিক্ৰিয়া কি জীৱৰ বিক্ৰিয়াত শক্তি সহিত হয় তেনেবৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বলে যেনেকৈ ইয়াৰ আগতে আমি তাপবৰ্জী বিক্ৰিয়া জীৱৰ উদাহৰণ দিছিলো তাতে তাপ উৎপন্ন হয় আৰু তাপগ্ৰাহী বিক্ৰিয়াটো তাপ শোষণ হয় ইয়াতে কাৰ্যকলাপ এটা দিছে তলৰ কাৰ্যকলাপটো এটা পৰীক্ষানলত 2 গ্ৰাম মান বেৰিয়াম হাইড্ৰক্সাইড আৰু 1 গ্ৰাম মান এমোনিয়াম ক্লোৰাইড যোগ কৰি মিশ্ৰণটো এটাৰ কাছৰ দণ্ডৰে মিহলাই দিয়ে এতিয়া হাতাৰে পৰীক্ষানলটো কি কৰিছে সুই চাবলৈ কৈছে সুই চালে কেনেকুৱা লাগিব এটো তাপবৰ্জী নে তাপগ্ৰাহী বিক্ৰিয়া এটো তাপগ্ৰাহী বিক্ৰিয়া হয় কি উৎপন্ন হ'ব ইয়াতে বেৰিয়াম হাইড্ৰক্সাইড আৰু এমোনিয়াম ক্লোৰাইড মিহলালে এটো কি উৎপন্ন হৈছে বেৰিয়াম ক্লোৰাইড আৰু এমোনিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব এটো তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ ইয়াতে কিবা যদি তোমালোকৰ প্ৰশ্ন আছে মোক কমেন্টত জনাবা থ্যাংক ইউ